আচ্ছা 2026 চনত আপোনালোকে ফেচবুকত কণ্টেণ্ট মনিটৰিং টুলটো আপোনালোকে কেনেকৈ এনেবল কৰিব সেইটোকে আমি আজি চাম এটা সক মোবাইল স্ক্ৰিনত আপোনালোকক দেখাই দিছোঁ ইয়াতে আপোনালোকক প্ৰথম কাম ক্ৰম ওপেন কৰিম মই কণ্টেণ্ট মনিটৰিং টুল কেনেকৈ পাব আপোনালোকক দেখাইছোঁ ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া নতুনকৈ আহিছে সেইখিনি আপোনালোকক শ্ব' কৰিম প্ৰথম ইয়াতে সাৰ্চ কৰিম FB ফেচবুক যেতিয়া সাৰ্চ কৰিম আপোনালোকক ইয়াতে প্ৰথম ৱেবছাইটত মই যাম ইয়াতে যেতিয়া ক্লিক কৰিম মই ইয়াতে মাল্টিপল পেজেছ আছে মোৰ ইয়াৰ ভিতৰত এটা পেজ আপোনালোকক মই দেখাম ইয়াতে মই ক্লিক কৰিম সি অল প্ৰফাইলত মই ক্লিক কৰিম আৰু ইয়াতে আপোনালোকক এটা ফেচবুক পেজ মই শ্ব' কৰাম যেতিয়া মই এইটো পেজত মই ওপেন কৰিম ইয়াতে আপোনালোকক কিছুমান ক্ৰাইটেৰিয়া আপোনালোকক দেখাম ফেচবুকত 2026 চনত কিছুমান ক্ৰাইটেৰিয়া আহিছে ক্ৰাইটেৰিয়াখিনি আপোনালোকক দেখাম কি ক্ৰাইটেৰিয়া আহিছে প্ৰফেশ্যনেল ডেছবৰ্ডত মই ক্লিক কৰিম প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰাৰ পিছত মই কৰিম কি অল টুলছত যাম সৰি মডিটেশ্যনত যাম ফাৰ্ষ্ট মডিটেশ্যনত যোৱাৰ পিছত আপোনালোকক ইয়াতে মই ক্লিক কৰিম কণ্টেণ্ট মডিটেশ্যন আচ্ছা যেতিয়া কণ্টেণ্ট মডিটেশ্যন টুলত ক্লিক কৰিম ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে বৰ্তমান আছোঁ ৱেইট লিষ্ট ক্ৰাইটেৰিয়াত ৱেইট লিষ্টত মই বৰ্তমান জইন হৈ আছোঁ যেতিয়া এলিজিবল হ'ম ফেচবুকে কৈছে যে নটিফিকেশ্যন আমি পঠাই দিম আচ্ছা ইয়াতে আমি কৰিম কি ক্ৰাইটেৰিয়াখিনি দেখিবৰ কাৰণে চাবৰ কাৰণে আমি ইয়াতে কি কৰিম আচ্ছা এটা এবাৰ ৰিফ্ৰেছ কৰি দিম কিবা টেকনিকেল ইছ্যুৰ কাৰণে এনেকৈ আহিছে এইটো দেখা পাইছে ইয়াতে আপোনালোকৰ হয়তো নৰ্মেলি এনেকৈ দেখাব পাৰে যেনেকৈ ইয়াতে আপোনালোকে দেখা পাইছে নৰ্মেলি বাছ যেনেকৈ আমাৰ মোবাইল এপত যেনেকৈ শ্ব' হয় তেনেকৈ দেখাইছে এইটো কোনো ধৰণৰ ক্ৰাইটেৰিয়া আমি দেখিবলৈ পোৱা নাই ক্ৰাইটেৰিয়াসমূহ চাবৰ কাৰণে আমি কৰিম কি ইয়াত প্ৰফাইলত ক্লিক কৰিম তাৰপিছত মেটা বিজনেছ সুইট মই ওপেন কৰিম আৰু ইয়াতে আপোনালোকক ফেচবুকৰ কিছুমান নতুন অহা ক্ৰাইটেৰিয়াসমূহ আপোনালোকক মই দেখাম আচ্ছা ইয়াৰ কাৰণে মই কৰিম কি মই এডিশ্যনৰ ছেকশ্যনত মই যাম ইয়াৰ কাৰণে কৰিম কি মই ইয়াতে অল টুলছত মই ক্লিক কৰিম অল টুলছত মই যেতিয়া ক্লিক কৰিম ইয়াতে আপোনালোকক মনেটাইজেশ্যনলৈ মই লৈ যাম ইয়াতে আচ্ছা ইয়াতে মই সাৰ্চ কৰিম মনেটাইজেশ্যন আচ্ছা মনেটাইজেশ্যন যেতিয়া সাৰ্চ কৰিম তলতে এনেকৈ ওলাই আহিব ইয়াতে মই ক্লিক কৰিম মনেটাইজেশ্যনত আৰু যেতিয়া মনেটাইজেশ্যন ক্লিক কৰিম অকণমান লোডিং ল'ব আচ্ছা ইয়াতে ভিউ পেজ এলিজিবিলিটি বুলি আছে ইয়াতে মই ক্লিক কৰিম আচ্ছা সেইটোৱে পেজ দেখাই আছোঁ তাকো মেটা বিজনেছ সুইটত গৈ পেলাই মই দেখাই আছোঁ এতিয়া আপোনালোকে দেখা পাইছে ৱেইট লিষ্ট ক্ৰাইটেৰিয়া বুলি আছে ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া এটা আমাৰ দেখিবলৈ পোৱা গৈছে যেনেকৈ পোষ্ট এটলিষ্ট 3 ৰিলছ ইন লাষ্ট 90 ডেইজ লাষ্ট 90 ডেইজত আমি 3টা ৰিল আমি পোষ্ট কৰিব লাগিব বুলি ফেচবুকৰ ক্ৰাইটেৰিয়াত কোৱা হৈ আছে চাফ তাৰ লগতে কৈছে যে ৰিচাইড ইন এন ইলিজিবল কাণ্ট্ৰি আমি ইলিজিবল কাণ্ট্ৰিত আমি বসবাস কৰিব লাগিব আমি ইণ্ডিয়াত থাকোঁ গতিকে আমি কণ্টেণ্ট মডিটেশ্যন টুলৰ কাৰণে এলিজিবল হৈ আছোঁ আচ্ছা এই পেজটো আপোনালোকে যদি সাৰ্চ কৰি চাব পাৰে আপোনালোকে চাব পাৰে কেনেকুৱা কণ্টেণ্ট আপলোড কৰা হয় আচ্ছা তাৰ লগতে তলত কোৱা আছে যে হেভ এটলিষ্ট 10,000 ফলোৱাৰ্ছ কণ্টেণ্ট মডিটেশ্যন টুলটো এনেবল কৰিবৰ কাৰণে আমাক 10,000 ফলোৱাৰ্ছৰ প্ৰয়োজন বুলি ফেচবুকৰ ক্ৰাইটেৰিয়াত উল্লেখ কৰা হৈ আছে তাৰ লগতে কৈছে যে হেভ ইয়ৰ পেজ অৰ প্ৰফাইল ফৰ এটলিষ্ট 30 ডেইজ আপোনালোকৰ যিটো ফেচবুক পেজ বা প্ৰফাইল থাকিব সেইটো 30 দিনৰ পুৰণা হ'ব লাগিব সেইটো কথা তাৰ লগতে গেট এটলিষ্ট 150,000 ইউনিক ভিউজ অভাৰ দি লাষ্ট 28 ডেইজ লাষ্ট 28 দিনত আমাৰ যিটো আমাৰ ফেচবুক পেজ থাকিব তাত যিবিলাক ভিউজ আহিব বিশেষকৈ কোৱা মতে কি যে কণ্টেণ্ট মডিটেশ্যন টুলটো এনেবল কৰিবৰ কাৰণে আপোনালোকক 1,50,000 ইউনিক ভিউজৰ প্ৰয়োজন ইউনিক ভিউজ কমপ্লিট কৰাৰ ইজি মেথড এটা আপোনালোকক কৈ দিছোঁ গ্ৰুপ শ্বেয়াৰিঙৰ জৰিয়তে আপোনালোকে দুদিনতে আপোনালোকে 1,50,000 ভিউজ আপোনালোকে গেইন কৰিব পাৰিব আৰু কণ্টেণ্ট মডিটেশ্যন টুল এনেবল কৰিব পাৰিব আৰু তাৰ লগতে বি এটলিষ্ট 18 ইয়াৰ্ছ অল্ড আপোনালোকৰ যিটো ফেচবুক পেজ বা প্ৰফাইলৰ ডেট অফ বাৰ্থ দিয়া থাকিব সেইটো 18 বছৰৰ ওপৰ হ'ব লাগিব একদম চিম্পল এইখিনি হ'ল ফেচবুক কণ্টেণ্ট মডিটেশ্যন টুলৰ ক্ৰাইটেৰিয়া তাৰ লগতে ইয়াতে লিখা আছে ইনভিটেশ্যন অনলি কিন্তু ক্ৰাইটেৰিয়া কিয় শ্ব' হৈ আছে এইটোতো ইনভিটেশ্যন অনলি বুলি লিখা আছে এটি চাওক বৰ্তমান সকলো লোকৰ কাৰণে এই ক্ৰাইটেৰিয়াসমূহ অহা নাই আপোনালোকে চাব পাৰে এতিয়া যেনেকৈ মই ইয়াতে মেটা বিজনেছ সুইটত গৈ পেলাই আপোনালোকক দেখাইছোঁ ইয়াতে কণ্টেণ্ট মডিটেশ্যন টুলৰ কিছুমান ক্ৰাইটেৰিয়া আহিছে কিন্তু ইয়াতে সকলো লোকৰ কাৰণে কণ্টেণ্ট মডিটেশ্যন টুলৰ যিখিনি ক্ৰাইটেৰিয়া সকলোৰ কাৰণে হয়তো এভেইলেবল হোৱা নাই আহিবলগীয়া সময়ত এভেইলেবল হ'ব সকলোৰ কাৰণে আৰু ক্ৰাইটেৰিয়া কমপ্লিট কৰি ইজিলি আপোনালোকে কণ্টেণ্ট মডিটেশ্যন টুল এনেবল কৰিব পাৰিব তাৰ লগতে এতিয়াও ইনভিটেশ্যন বেছড প্ৰগ্ৰেমত আছে আচ্ছা এই যিবিলাক ক্ৰাইটেৰিয়া আছে সেইখিনি যদি মই কমপ্লিটো যদি নকৰোঁ তাৰ সলনি যদি মই ভালদৰে কণ্টেণ্ট বনাওঁ আপলোড কৰোঁ এই ক্ৰাইটেৰিয়া কমপ্লিট নোহোৱাকৈ মই কণ্টেণ্ট মডিটেশ্যন টুলৰ মই ছেটআপ পাই যাম ইজিলি তাৰ লগতে কণ্টেণ্ট মডিটেশ্যন টুলৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনিও যদি কমপ্লিট কৰি দিওঁ তেতিয়াও মই কণ্টেণ্ট মডিটেশ্যন টুলৰ ছেটআপ পাম কাৰণ বৰ্তমান অটো ইনভিটেশ্যন বেছড প্ৰগ্ৰেমত আছে যেতিয়া এলিজিবল হ'ম অট'মেটিকলি ইনভাইট পাম তাৰ লগতে ক্ৰাইটেৰিয়াটোতো দিয়াই আছে যেতিয়া ক্ৰাইটেৰিয়া কমপ্লিট হ'ব অট'মেটিকলি এই কণ্টেণ্ট মডিটেশ্যন টুলটো মই পাই যাম ঠিক আছে
ঠিক তেনেদৰে আপোনালোকে এই ক্ৰাইটেৰিয়াসমূহ কমপ্লিট কৰি পেলাই ইজিলি আপোনালোকে কণ্টেণ্ট মোশ্যন টুলটো এনেবল কৰিব পাৰে এতিয়া চাওক বহুত সংখ্যক লোকৰ হয়তো কণ্টেণ্ট মোশ্যন টুলৰ এই ক্ৰাইটেৰিয়াখিনি হয়তো শ্ব' নহ'ব পাৰে মোৰ পেজৰ দৰে ইয়াৰ কাৰণে আপোনালোকে কৰিব কি কণ্টিনিউ কাম কৰক ফটোজ ভিডিঅ'জ আপলোড কৰক মাল্টিপল ফৰ্মেটৰ ওপৰত কাম কৰিব লাগিব কণ্টেণ্ট মোশ্যন টুলটো এনেবল কৰিবৰ কাৰণে ইয়াৰ কাৰণে আপোনালোকে কৰিব কি ডেইলি কনচিষ্টেণ্টলি কাম কৰক যেতিয়া এলিজিবল হৈ যাব অট'মেটিকলি আপোনালোকে কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ পাব আৰু বিশেষকৈ আপোনালোকৰ যদি কণ্টেণ্ট মোশ্যন টুলৰ ক্ৰাইটেৰিয়াসমূহ শ্ব' হোৱা নাই তেনেহ'লে ৰিচ অধিক আপোনালোকে গেইন কৰিবলৈ ট্ৰাই কৰক যেতিয়া ৰিচ অধিক থাকিব তেতিয়া আপোনালোকে অট'মেটিকলি ইনভিটেশ্যন পাব সেইটো গেৰাণ্টি আচ্ছা সেইটোৱে কথা ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আছিলে প্ৰতিজন ক্ৰিয়েটৰৰ কাৰণে আপোনালোকে সেইটো গম পালে বুজি পালে যে কণ্টেণ্ট মোশ্যন টুলৰ ক্ৰাইটেৰিয়া ফাইনেলি লঞ্চ হৈ গ'ল তাৰ কাৰণে সকলো কণ্টিনিউ কাম কৰক ধুনীয়াকৈ যিসকল লোকে কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ পোৱা নাই এতিয়াৰ পৰা ছেটআপ পাই যাব আৰু যিখিনি ক্ৰাইটেৰিয়া আছে সোনকালতকৈ সোনকালে হয়তো আপোনালোকৰ পেজত শ্ব' হ'বলৈ ল'ব সেইটো কথা তাৰ লগতে আপোনালোকৰ এই যিটো নো মডিফিকেশ্যন ভাইলেশ্যন বুলি আছে আপোনালোকৰ এইটো থাকিব লাগিব আপোনালোকৰ গ্ৰীণ হৈ থাকিব লাগিব আপোনালোকৰ পেজ যদি কিবা ভাইলেশ্যন থাকে কিবা ৰেষ্ট্ৰিকশ্যন যদি লাগি থাকে সেইটো ক্ষেত্ৰত কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ নাপাব আৰু কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ যদি আপোনালোকৰ সোনকালতকৈ সোনকালে আপোনালোকক যদি ইনভিটেশ্যন লাগে তাৰ কাৰণে আপোনালোকে ৰিচ অধিক আপোনালোকে গেইন কৰিবলৈ চেষ্টা কৰক ভিউজ অধিক আনিবলৈ আপোনালোকে চেষ্টা কৰক সেইটোৱে কথা ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আছিলে ভিডিঅ'টো যদি অলপ মোৰ ভাল লাগিছিলে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰি দিব যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব